পাঠান চাবা গৈছে নাই পাঠানত কিন্তু মই বেয়া একশ্যন দিছো তই চালি গম পাবি মই চাওঁ নমস্কাৰ বন্ধুসকল মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই দিব খোজোঁ যে যদিহে আপোনালোকে মোৰ নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া মই আপোনালোকক আকৌ নতুনকৈ ভিডিঅ' আপলোড কৰিলে আপোনালোকে যাতে মই চাৱা নাই তোৰ পাঠান চাঠান কিয় চাৱা নাই একদিন যাই পটকে চাই আহিবি পাঠান ঘণ্টা চাধা কিনিব পইচা নাই আৰু টিকেট কাটিব পইচা পাম নেকি অক্ষয় তই পাঠানৰ বিষয়ে কি কবি আপোনালোকে যদি এতিয়ালৈ পাঠান চোৱা নাই তেনেহ'লে শ্বাহৰুখ খানক যাই চায়া পাঠানত গোটাই শ্বাহৰুখ খান চুলি তুলি ৰাখি জাম্বা আনে হৈ আছে গতিকে সকলোৱে চাওক গৈ পাঠান ৰাস্তাত পুলিচ চুলিচ নাই হেলমেটটো খুলিয়ে লওঁ ৰ আছালাম কাটি মাতো কিমান ছাবস্ক্ৰাইবাৰ মিষ্টাৰ বছৰ চেনেল বৰ্তমান ডাউনত আছে আৰু তো ভিউছো বহুত কম আহি আছে এটা কথা তই ৰণবীৰ সিং হয়নে গাইজ মই আহোঁতে অলপ দেৰি হ'ল বেয়া নাপাবি দীপিকা পাডুকন পালেগে হ'লেও বেছি দেৰি হোৱা নাই দে চালা ঘড়ীটো বেটাৰীয়ে নাই পাকিস্তানকে হেকা দেও দে মোদীজিক মাতি দি ধেত তেৰি মাকি চবেই ভাবি থাকে মই বোলে বহুত পাদু সেইকাৰণে মই আজি পাদু মূলা খোৱা কৈছো কি পাদু মূলা হৈ গাইছ আজি মই 3 মাহৰ মূৰত গা ধুবা আহিছো ঠাণ্ডা লগা আনপালি আজিও নুধো নমস্কাৰ বাইদেউ প্লাষ্টিকৰ বাল্টিং এটা 50 টকা হেণ্ডেল গামলা এটা 50 টকা তোৰ বাপেৰৰো দাম কিজানি মাত্ৰ 50 টকা ঐ বাইদেউ কি আনকে কৈছা লাগে যদি লবি নালগিলি নলও বুলি কবি ডাইৰেক্ট ৰিং 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 পপকৰ্ন বনোৱা মেচিন আহি গেলে এই পাঠান মুভি ৰিলিজ কৰিব লাগে সোনকালে আহিম হে পাঠান ৰিলিজ হে পাঠান জিন্দাবাদ আৰে ফটাফট ৰিলিজ কৰ টাইম নাই बाहुबली ইফালে আ তই পাঠান ৰিলিজ কৰিব লাগে बाहु ये हमारे पूर्वजों की परंपरा है কাউৰীৰ নিচিনা মুখ যাৰ হিয়ে পাঠান ৰিলিজ কৰিব সেইকাৰণে তোক মাতছো हाँ युवराज আৰে অডিয়েন্স বাঢ়ি যাব বেছি দেৰি কৰিলি সোনকালে ৰিলিজ কৰ ঠিকে আছে মামা মই ফিল্ম ৰিলিজ কৰি দিওঁ বেণ্ডেজ মাৰি দিয়ে रुको जरा সেয়া চাও কাষ্টমাৰ আহি গেল राजमाता টিকেট চেক কৰ চবৰে ললিপপ খাবি নেকি অমেশ পুৰী আৰু নেক্সট বাৰ এনেকুৱা কথা নকবি গম পাইছা মই ললিপপ নাখাওঁ মূলাই বিৰি খাওঁ মই ৰ পিছে বাপেৰেকখন লগাই পেলাই কৈ দিওঁ ৰ তোৰ কথা